শ্ৰদ্ধাৰ ৰাইজ, আজি কলাগুৰুক স্মৰণ কৰি মই এটা মোৰ নিজৰ কবিতা পাঠ কৰিব খুজিছোঁ। তাত অনেকখিনি ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক, সেইখিনি আপোনালোকে শুধৰাই ল'ব। কবিতাৰ শিৰোনামা পোনাহত। হেৰৌ পোনাহত, নোৱাৰনে এৰিব তহঁতি এই অভ্যাস? নহ'বনে নহ'লে এইবোৰ তহঁতৰ? নেখালে নহয়নে তহঁতৰ এইবোৰ? চাচোন পোনাহত, একোটা পৰিয়াল কেনেকৈ ধ্বংস হৈ গৈছে, এখন ঘৰ কেনেকৈ ভাগি ছিগি গৈছে, এটা জীৱন কেনেকৈ নিঃশেষ হৈ গৈছে। এবাৰ ভাবি চাচোন পোনাহত। পোনাহত, বিয়া সকাম পূজা উৎসৱ অনুষ্ঠান, জন্ম মৃত্যু বিবাহ সুখত দুখত আনন্দত, আৰে পোনাহত, কিহত ব্যৱহাৰ নকৰ তহঁতি? ভালকৈ এবাৰ ভাবি চাচোন পোনাহত। এক্সিডেণ্টৰ মূল কাৰণ ইও এটা নহয়নে? বিবাদৰ এটা মন্ত্ৰ এইটোৱেই নহয়নে? মৃত্যুৰ এপাত অস্ত্ৰ এই পাতেই নহয়নে? কি হ'ল পোনাহত? তহঁতৰ বাবেই জীয়াই আছো আমি। তহঁতৰ এই দুৰৱস্থা কেনেকৈ চাই থাকো আজি? তহঁতেই ৰাখিব লাগিব জগত চিনি। পোনাহত, ভাবিছ? চতুৰ্দিশে দেখো আজি এনে নিচাযুক্ত সামগ্ৰীৰ বৃষ্টি। সৰু সৰু মানুহ আমি, বুজি নাপাওঁ এইবোৰৰ সৃষ্টি। এৰিব পাৰিবিনে পোনাহত এনেকুৱা নিচা সামগ্ৰীৰ কৃষ্টি? এৰিবই লাগিব পোনাহত, লাগিবই এৰিব। চেষ্টা কৰি চাচোন এবাৰ, মাত্ৰ এবাৰ, এবাৰ। ধন্যবাদ।